আসসালামু আলাইকুম, মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি হৈছে ঈদৰ পিছদিনা আৰু আমাৰ ঘৰত মানে আলহী আহিছিলে, তেওঁলোকক লৈ ফুৰিবলৈ গৈ আছোঁ। আমাৰ ওচৰৰে পাহাৰ কাটি কাটি ৰাস্তা বনাই আছে, সেয়েহে মানে আমি যোৱাবাৰ ঈদতো গৈছিলোঁ ফুৰিবলৈ। ৰোজা ঈদৰ দিনাই গৈছিলোঁ, পাহৰিছোঁ। আৰু এইবাৰ গৈ আছোঁ মানে ঈদৰ পিছদিনা। এইবাৰ যোৱাৰ একো কথাই নাছিলে, পিছে আলহী অহাৰ কাৰণেহে গৈ আছোঁ। আৰু আলহী হৈছে হাজবেণ্ডৰ পেহীয়েকৰ ল'ৰা আৰু তেখেতৰ ঘনীয়েক, লগতে আছে চাচায়েক চাচিয়েক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুইটা। আৰু ইয়ালৈ আহিয়ে মানে চাচায়েকে ক'লে মই আৰু ওপৰলৈ গাড়ী উঠাব নোৱাৰিম, ইয়াতে ব'লা ইয়াৰ পৰাই যাওঁগৈ। পিছত মানে হাজবেণ্ডে ক'লে ইমানখিনি যদি আহিলোৱে আৰু অলপ মানে ওপৰলৈ যাম। তেওঁলোকে ভয় কৰি আছিলে গাড়ী চলাবলৈ, সেয়েহে মানে তেখেতে ক'লে মই আপোনালোকৰ গাড়ীখন চলাম আৰু মোৰ ডাঙৰ ল'ৰাটোৱে মোৰ গাড়ীখন চলাব। আৰু এই দেখিছেনে চব মানে ওপৰ ফালে উঠি আছে, মানে এই ৰাস্তাখিনি দেখিয়ে ভয় কৰিলে। কালি অহা হ'লে মানে ইমান ভয় নালাগিলে হয়, কালি বৰষুণ দিয়া নাছিলে আৰু আজি মানে বৰষুণ দিছে ঈদৰ পিছদিনা। আৰু পিছৰ গাড়ীখন মানে ডাঙৰ ল'ৰাটোৱে লৈ আহি আছে। মোৰ পিছে বহুত ভয় লাগি আছিলে, যিমানেই নহওক মোৰ ল'ৰা ইমানো ডাঙৰ হোৱা নাই, এইবাৰ মেট্ৰিক দিছেহে, তাৰ 16 বছৰ ৰানিং চলি আছে। মোৰ বহুতেই ভয় লাগিছে। এবাৰ ভাবিছোঁ হাজবেণ্ডে যিহেতু তাক চলাবলৈ দিছে, তেখেতে জানে সি চলাব জানে না নাই, সেয়েহে মানে দিছে। যিয়ে নহওক তথাপিও মানে মোৰ ভয় লাগি আছিলে। আৰু মানে ঠাইখিনিও চাবলৈ ইমান ধুনীয়া লাগি আছিলে আৰু আবেলি সময় এনেকুৱা ঠাইত দেখিবলৈ বহুতেই ধুনীয়া লাগে। আৰু বৰষুণ দিয়াৰ কাৰণে মানে গছৰ পাতখিনি বহুত ধুনীয়া সেউজীয়া ৰং হৈ আছিলে। আৰু যিমানেই ওপৰৰ ফালে উঠি আছোঁ, ইমানেই মানে আমাৰ তলৰ যিমান ঘৰ দুৱাৰ আছিলে আৰু গছ গছনি এইবিলাক দেখিবলৈ বহুতেই ধুনীয়া লাগি আছিলে। আৰু দেখিছেনে কিমান ডাঙৰ ডাঙৰ পাথৰ কাটি কাটি মানে ৰাস্তা বনাই আছে, দেখিবলৈ বহুতেই ধুনীয়া এটা পৰিৱেশ। মানে এনেকুৱা ঠাইত আলহী আহি ফুৰি গ'লে মানে গৈ পেলাই ক'ব যে ইমান ধুনীয়া এখন ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ। আৰু বৰষুণ দিয়াৰ কাৰণেহে ভয় লাগিছে দেই। আৰু এতিয়া আহি মানে ইয়াতে চব ৰৈছোঁ, ইয়াৰ পৰাই মানে গোটেই গাঁওখন দেখা যায়। বহুত ডাঙৰ গাঁও হয়, আমাৰ গাঁও, হাজবেণ্ডৰ গাঁও আৰু খাচিয়াপুঞ্জী চব মানে ইয়াৰ পৰা ওপৰত উঠিলে দেখা যায়। আৰু দেখিছে এইফালে কিমান পাহাৰ কাটি কাটি মানে পাথৰ কাটি কাটি ৰাস্তা বনাইছে। আৰু এইজনী হৈছে মোৰ ডাঙৰ দাদাৰ ছোৱালী, তাইক ৰাস্তাত পাই তাইকো লৈ আহিলোঁ। আৰু চাৰিওফালে মানে চবে চাই আছে, ফটো উঠি আছে, ভিডিঅ' বনাই আছে। আৰু এখেত হৈছে মোৰ দেওৰ, পেহীৰ ল'ৰা। এয়া দেখিছেনে, দেখিবলৈ বহুতেই ধুনীয়া লাগি আছে। চাৰিওফালে আকাশখন কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু এয়া পোৱালীবিলাকো অলপ উৎপাত কৰি আছে। এতিয়া মানে আৰু অলপ আগলৈ যাম, সেয়েহে মানে গাড়ীত উঠি ল'লোঁ। আমি যিমানেই গৈ আছিলোঁ, পিছে বেলেগ গাড়ীও আপ ডাউন কৰি আছিলে। নতুন ৰাস্তা হয়, তথাপিও মানে বহুত মানুহ গাড়ী লৈ আপ ডাউন কৰি আছিল। অটো গৈ আছিলে, আকৌ বেলেগ গাড়ীও গৈ আছিলে। আৰু দেখিছেনে কিমান ধুনীয়া, এই গছজোপাৰ পাত দেখিছেনে কিমানেই ধুনীয়া লাগিছে। আৰু অলপ আগত আহিলে আৰু বেছি ভাল লাগিলে হয়, আৰু অলপ আগফালে যাব পাৰিলোঁ হয়। পিছে আমি ইমানো দূৰত যাবলৈ এতিয়া সময় লৈ অহা নাই। আহোঁতে আমি দেৰিয়ে কৰিলোঁ। মানে তেওঁলোকো ফুৰিব আহিছে, চবৰ ঘৰতে যাব লাগে দিয়কচোন। আৰু ইয়াৰ পৰাই মানে ঘূৰি যাম বুলি ভাবিছোঁ। তেওঁলোকে গাড়ী ঘূৰাই আছে লাহে লাহে, সেয়েহে মানে আমিও গাড়ী ঘূৰাই ইয়াতে ৰৈ গ'লোঁ। ডাঙৰ ল'ৰাটোৱে কৈছে যেন তেখেত আগত গৈ লওক, পিছতহে আমি যাম। সেয়েহে মানে ইয়াতে অলপ সময় আমি ৰ'লোঁ। তেওঁলোকে গাড়ী ঘূৰাই অনাৰ পিছতহে মানে আমিও এতিয়া যাবলৈ লৈ আছোঁ। আৰু দেখক কিমান যেন পাহাৰ কাটি কাটি ৰাস্তা বনাইছে। এই ৰাস্তাটো দি ক'লৈ ওলাব পাৰি জানেনে? ডবকালৈ গৈ ওলাব পাৰি, আৰু বেছি সময়ো নালাগে। আমাৰ ঘৰৰ পৰা মানে মেইন ৰোডেৰে গ'লে 1.5 ঘণ্টা 2 ঘণ্টা বা 2.5 ঘণ্টাও লাগি যায় কেতিয়াবা। আৰু এই পাহাৰৰ ৰাস্তাটো দি গ'লে মানে 40-45 মিনিটত পাই যায়। মানে ইমানেই সহজ হ'ব, যেতিয়া সম্পূৰ্ণ ৰাস্তাটো হৈ যাব বহুতেই সহজ হ'ব এইফালে ক'ৰবাত যাবলৈ। আৰু এতিয়া আমি ঘূৰি অহাৰ সময়ত দেখিছেনে এন্ধাৰো হৈ গৈ আছে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, আল্লাহ হাফিজ।